মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই, সেইবাবে ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। যিহেতু ক'তো যোৱাও নাই, সেইবাবে ভিডিঅ' বনোৱাও নাছিলোঁ। ঘৰৰ পৰা ভিডিঅ' দি থাকিলে আপোনালোকে বেয়াও পাব পাৰে সেই বুলি ভাবি, কিন্তু আজি আকৌ ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। তো চাই থাকিব। আজি দিনটোনো কি কৰোঁ অলপমান দেখাই দিম আৰু আজি কিবা এটা বনাম বুলিও ভাবিছোঁ, সেইবাবে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। অলপমান দেখাই দিম আৰু নহ'লেতো থাকিয়ে যায় ভিডিঅ' বনাবলৈ। আজি চুঙাত পুৰা মাংস বনাম বুলি ভাবিছোঁ, সেইবাবে সেয়া দেখিছেই মোৰ পাছফালে চুঙা দুটা সেইটা কাটিয়ে ধুই মেলি বাহিৰত থৈ দিয়া হৈছে অলপমান শুকাবৰ বাবে। অলপ পাছত বনাম আৰু তো চাই থাকিব ভিডিঅ'টো। বনোৱাবোৰ ইমান দেখাই নাথাকোঁ আৰু অলপমান দেখাই দিম যিমানখিনি পাৰোঁ। কেমেৰা ধৰি দিবলৈও ইমান মানুহ নাই, যিহেতু অকলে দিগদাৰো হয়। চুঙা দুটা দেখাই দিছোঁ বাৰু কোন দুটা। এই দুটা চুঙা, এটাহে ল'ম বাৰু, দুটা নালাগে। আজি যিহেতু মই প্ৰথম বনাম, সেইবাবে এটাই ল'ম। এয়া কলপাত কাটি থৈ দিছোঁ। আজি প্ৰথম বনাই সেইবাবে এটা চুঙাই ল'ম, যিহেতু বেয়া হৈ যাবও পাৰে, সেইবাবে এটাহে ল'ম আৰু নেক্সট টাইমহে দুটা তিনিটা তেনেকৈ বনাব পাৰিম। আৰু আমাৰ মানুহো নাই, দুটা মানুহে খোৱাহে, সেইবাবে এটাই হৈ যাব। চুঙাত দিয়া মাংস বনাবৰ কাৰণে এইখিনি পিঁয়াজ লৈ লৈছোঁ। এয়া নহৰু, এয়া গোটা নহৰু লৈ লৈছোঁ। এয়া বিলাহী আৰু এইখিনি পিচি লোৱা আদা নহৰু, এইখিনি নৰসিংহ পাত, মান ধনিয়া, এয়া মাংস বেছি নিদিওঁ, অলপমানেই দিম, দুটা মানুহৰ জোখতহে দিম আৰু। এতিয়া ইয়াত মই প্ৰথমে হালধি আৰু নিমখ দিম। নিমখটো অলপ কমকৈয়ে দিছোঁ, পিছত লাগিলে নহ'লে দি দিম বাৰু। আৰু হালধি দি দিছোঁ। এতিয়া মছলাবোৰ দি দিম আৰু এতিয়া। মছলা দি হৈ গ'ল, এতিয়া অলপমান জালুক দি দিছোঁ। জালুক দিলে গোন্ধটো অলপ ধুনীয়া আহে। এতিয়া অলপমান মিঠাতেল দি দিম। দি দিলোঁ মিঠাতেল। এতিয়া মই গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই জুইত মাংস পুৰি আছোঁ। এতিয়া মই চুঙাত মাংসটো ভৰাই ধুনীয়াকৈ জুইত দি থৈ আহিছোঁ। অলপ সময় লাগিব বাৰু, এতিয়া দি থৈ আহিছোঁহে যিহেতু। সেইবাবে ভাবিলোঁ মোৰ বেলেগ এটা কামো আছিলে, সেইটো কৰি লওঁ। বেলেগ কাম মানে কালি অনলাইনত ষ্টিকাৰ দুটা আনিছিলোঁ ৱালত লগোৱা। এটাটো কালি লগাই দিলোঁ। মানে নতুনকৈ বস্তু কিবা এটা অৰ্ডাৰ কৰিলে আনি পোৱাৰ লগে লগে মোৰ মানে নলগোৱালৈকে শান্তি নাহেই। সেইটো লগাই ল'লোঁ আৰু এইটো এটা লগাবলৈ আছে। এইটো লগাবলৈ আছে। এতিয়া ভাবিছোঁ এইটোকে লগাই লওঁ প্ৰথমে। ইটো দেখাই দিম বাৰু। নতুন কিবা বস্তু এটা আনিলে মোৰ মানে যেতিয়ালৈকে লগাই মেলি কমপ্লিট নহয় মোৰ মনটো শান্তিয়ে নালাগে। ভাইটিয়ে মই দুয়োটাই লগ হৈ কালি লগালোঁ সেইটো। এইটো আছিলে ষ্টিকাৰটো, এজনী ছোৱালী আছিলে। সেইটো বৰ মৰম লগা আছিলে। আৰু এইখিনি পখিলাখিনি এনেকৈ লগাই থ'লে ৰুমবোৰ দেখিবলৈও ধুনীয়া লাগে। ছোৱালীজনীলে দেখিবলৈ বহুত মৰম লগা হয় একদম। আগতে ৱালখন চিম্পুল আছিলে, এতিয়া এইটো লগাই দিয়াৰ পৰা বহুত ধুনীয়া লগা হ'ল। এইটো ষ্টিকাৰ মই বহুত আগতে আনিছিলোঁ, এতিয়াও ভাল হৈয়ে আছে। এইটো প্ৰথমে আনিছিলোঁ। এতিয়া ভাইটি আৰু মই ষ্টিকাৰখিনি কাটি মেলি লওঁ। কাটি ল'লে অলপ সুবিধা হয়, সেইবাবে কাটি লওঁ। তাৰপিছত লগোৱা মেলাবোৰ দেখাই থাকিম আৰু চাই থাকিব। ইয়াত ষ্টিকাৰ লগাই আছোঁ।
আমাৰ ডালখিনি লগা কমপ্লিট হ'ল এতিয়া। এয়া মোৰ ষ্টিকাৰ লগাই হৈ গ'ল। দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। চিম্পুল হৈ থকাতকৈ এনেকৈ কিবা এটা লগাই থ'লে মোৰ দেখিবলৈ ভাল লাগে আৰু অলপ। এতিয়া আমাৰ মাংস পুৰি হৈ গ'ল, সেইবাবে এতিয়া উলিয়াই ল'বলৈ লৈছোঁ আৰু। মাংসখিনি ধুনীয়াকৈ সিজি গৈছিলে আৰু দেখিবলৈও ধুনীয়া হৈছে আৰু গোন্ধটো ইমান ধুনীয়া ওলাইছে। আৰু কিবা এটা বস্তু বনালে বেছিকৈ মছলাবোৰ দিয়াতকৈ যদি আদা নহৰু পেষ্ট তেনেকৈ বনাই লৈ পেলাই দিব পাৰি আৰু মান ধনিয়া পাত নৰসিংহ পাত তেনেকৈ যদি দি দিয়া হয় বস্তুটোৰ গোন্ধটো আৰু অতি বেছি ধুনীয়া হৈ পৰে। আমাৰ চুঙাত পৰা মাংস এতিয়া পূৰা ৰেডি হৈ গ'ল। আজি ফাৰ্ষ্ট টাইম বনাইছিলোঁ মই, তেওঁ দেখিবলৈ ধুনীয়া হৈছে, খাই বৈ ক'ম আৰু কেনেকুৱা হৈছে। আজি দুপৰীয়া ভাতৰ থালিখন ধুনীয়াকৈ সজাই মেলি আপোনালোকক দেখাই দিছোঁ অলপমান। এতিয়া মোৰ ষ্টিকাৰ লগাইও হৈ গ'ল আৰু ভাতো খালোঁ। এতিয়া অলপ আগফালে ওলাই আহিছোঁ। ওলাই আহি দেখিছোঁ মোৰ ফুল কেইজোপামান বৰ ধুনীয়াকৈ ফুলি আছে। আপোনালোককো অলপ দেখাই দিওঁ বুলি ভাবিলোঁ। এই কেইজোপা চাওকচোন, পখিলা এটাও ঘূৰি ফুৰিছেহি। এইজোপা যে ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এজোপা চাওকচোন, এজোপা ৰঙা কালাৰৰ ইমান ধুনীয়াকৈ ফুলি আছে। এইবোৰ কলি মেলি আছে, ফুলিব আৰু এইখিনিও। এনেকুৱা ফুলবোৰ বহুত ভাল লাগে। এইজোপা যে বহুত ধুনীয়া আৰু। এইজোপা হালধীয়া কালাৰৰ ফুলো হৈ আছে, এপাহ ওলাইছেগৈ আৰু ফুলিব। এজোপা এইখিনি এনেকৈয়ে ৰাখিছোঁ ফুল। মই যে ফুল বহুত বেছি ভাল পাওঁ। ফুলবোৰ ফুলি থকা দেখিলে মনবোৰো বহুত ভাল লাগি থাকে। সেইজোপা ডালিয়া এজোপাও ফুলি আছে, মই এতিয়াহে দেখিছোঁ সেইজোপা। বৰ ধুনীয়াকৈ ফুলি আছে সেইপাহো। ফুলবিলাকৰ লগতো বহুত লাগি থাকিব লাগে, তেতিয়াহে ফুল এজোপা ভাল হয়। আমাৰ দেউতা আৰু মই ফুলৰ লগতেই বেছি সময় লাগি থকা নিচিনা হয়। দেউতা কামৰ পৰা আহিলেও ফুলৰ লগতে লাগি থাকে, ময়ো ঘৰত যিকণ সময় এনেই থাকোঁ আৰু ফুলৰ লগতে লাগি থাকোঁ। এতিয়া মই অলপ ৰেষ্ট লওঁগৈ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। এতিয়া মই শুই উঠি গা পা ধুই মেলি এতিয়া বহি আছোঁহি আৰু। আমাৰ ইও বহি আছে। আজি বতৰটো যিহেতু অলপ বেয়া, সেইবাবে বাহিৰলৈও যোৱা নাই। বহুত বতাহ মাৰি আছে। ভিতৰতে বহি আছোঁ আৰু এতিয়া। এতিয়া পোৱা ষ্টিকাৰটো বেছি ধুনীয়া লাগিছে। এতিয়া লাইটটো দি চালতহে গম পাইছোঁ কেনেকুৱা লাগিছে। এই কাপোৰযোৰত ফেব্ৰিক কৰি আছিলোঁ। ভাবিছিলোঁ আজি দেখাই দিম বুলি ফেব্ৰিকটোনো কেনেকৈ কৰিছোঁ, কিন্তু শুই উঠা দেৰি হৈ গ'ল, সেইবাবে ভিডিঅ' কৰা নহ'লে আজি আৰু। এইবাৰ নতুন ষ্টাইলত ছাতি এটা বনাইছোঁ। তিনিটা ছাতি হ'ল আৰু বাকী আৰু বনাবলৈ আছেই। ইফালে হোৱাইট কালাৰ দহি লগাই থোৱা। যদি আপোনালোকে চাব বিচাৰে মই ফেব্ৰিকটো কেনেকৈ কৰিছোঁ, ছাতিকেইটা কেনেকৈ বনাইছোঁ, আপোনালোকে কমেণ্ট বক্সত জনাব, তেতিয়াহে ভিডিঅ' দিম বাৰু কেনেকৈ বনাইছোঁ। নহ'লে নিদিওঁ আৰু ভিডিঅ'বোৰ, এনেই ভিডিঅ'বোৰ দি থাকিম বনাই পেলাই, কোনেও নাচায়ো তেতিয়া। যদি আপোনালোকে ইচ্ছা কৰে চাব বিচাৰে তেতিয়াহে দিম ছাতিটো কেনেকৈ বনাইছোঁ, ফেব্ৰিকটো কেনেকৈ কৰিছোঁনো, তো জনাব। আজি ভিডিঅ'টোত দেখাবলগীয়া আৰু একো নাই, সেইবাবে ভিডিঅ'টো আজি ইমানতে শেষ কৰি দিছোঁ। আজিলৈ বাই বাই।